সেইটো 2 ডিচেম্বৰটো গোটেই অসমত চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰি অহা হয়। কিন্তু এই অসম দিৱস বা চুকাফা দিৱস কিয় পালন কৰা হয়, কেতিয়াৰ পৰা এই দিৱসটোৰ প্ৰচলন ঘটিল, কিয় আমি পাতিব লগা হ'ল, এই বিষয়ে আমি জানো বেছিভাগেই জানো, কিন্তু বহুতে নাজানো। এই নজনাসকলৰ বাবে মই ভিডিঅ'টো পটককৈ বনাই দিলোঁ। নজনাবিলাকে চাব, যিসকলে জানেই চুকাফা দিৱসৰ বিষয়ে সেইসকলে নাচালেই হ'ল। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চুকাফা দিৱসৰ কথা আজি পাতোঁ। হ'ল চুকাফা। আহোমৰ প্ৰথম ৰজা আছিল চুকাফা। চুকাফাই 1228 চনৰ 2 ডিচেম্বৰ তাৰিখে তেওঁ নিজৰ ৰাজ্যৰ পৰা আহি অসমত প্ৰৱেশ কৰিছিলে। 1228 চনৰ 2 ডিচেম্বৰ তাৰিখে। আৰু তেওঁ অসমত প্ৰৱেশ কৰাৰ এই দিনটো স্মৃতি ৰক্ষাৰ বাবে প্ৰতি বছৰে অসমত 2 ডিচেম্বৰ তাৰিখটো চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰি অহা হয়। তেওঁ 600 বছৰীয়া আহোম ৰাজত্বৰ স্থাপন কৰিছিলে। আনকি তেখেতে অসমৰ স্থানীয় জাতি জনগোষ্ঠীবিলাকৰ লগত মিলি চলিবলৈ তেওঁ নিজৰ টাই ভাষা পৰিত্যাগ কৰি, নিজৰ ৰীতি নীতি পৰিত্যাগ কৰি অসমীয়া স্থানীয় ৰীতি নীতিবিলাক গ্ৰহণ কৰিছিল। অশেষ ত্যাগ কষ্ট কৰি তেওঁ আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আনকি ওচৰৰ সম্পৰ্কীয় মহিলাসকলকো তেওঁ বিবাহ কৰাইছিলে। এইজন আদৰ্শৱান চুকাফাৰ আদৰ্শ লৈয়ে আহোম সাম্ৰাজ্য পৰিচালিত হৈছিলে। 600 বছৰীয়া আহোম সাম্ৰাজ্য পৰিচালিত হৈছে। আৰু এইজন আদৰ্শৱান পুৰুষৰ স্মৃতি ৰক্ষাৰ্থে 2 ডিচেম্বৰ তাৰিখটো অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰি অহা হৈছে প্ৰতি বছৰে। আগতে চুকাফা দিৱস হিচাপে পালন কৰি অহা হৈছিলে, কিন্তু এতিয়া এই চুকাফা দিৱসটো অসম দিৱস হিচাপে পালন কৰিবলৈ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিনতে ঘোষণা কৰা হ'ল যে চুকাফা দিৱসটো 2 ডিচেম্বৰ তাৰিখটো অসম দিৱস হিচাপে পালন কৰা হ'ব। এই অসম দিৱস বা চুকাফা দিৱস প্ৰতি বছৰে পালন কৰি অহাৰ অন্তৰালত আন এজন মানুহৰ নাম জড়িত হৈ আছে। তেখেত হৈছে ভীমকান্ত বুঢ়াগোহাঁই। ভীমকান্ত বুঢ়াগোহাঁয়ে 1972 চনত প্ৰথমতে এই চুকাফাৰ স্মৃতি ৰক্ষাৰ্থে অসম দিৱস পাতিব লাগে বুলি ঘোষণা কৰিছিল, বিচাৰিছিল। কিন্তু তেওঁৰ সেই বছৰে এখন প্ৰাথমিক বিদ্যালয়ত এই চুকাফা দিৱসটো পতা হ'ল। আৰু তাৰ পিছত 1973 চনতো পতা হ'ল। তাৰ পিছৰ বছৰ অৰ্থাৎ 1974 চনত মহা ধুমধামেৰে ডক্টৰ লীলা গগৈৰ সভাপতিত্বত এখন বিশাল চুকাফা দিৱস হিচাপে সভা আয়োজন কৰা হ'ল। সেই সভাখনত গণ্যমান্য বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰিলে। আৰু সেই সভাখনেই অসম দিৱসৰ আজিৰ পৰ্যায়লৈ লৈ আহিছে বুলি ক'লেও ভুল নহ'ব। ইয়াৰ পিছত অৰ্থাৎ 1987 চনত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চুকাফা দিৱস বা অসম দিৱস উদযাপন কৰা জজ খেলপথাৰত উপস্থিত আছিল। আৰু সেই খেলপথাৰৰ পৰাই চুকাফা দিৱসটো অসম দিৱস হিচাপে পালন কৰিব লাগে বুলি ঘোষণা কৰিছিল। অৰ্থাৎ চুকাফা দিৱসক অসম দিৱস হিচাপে ঘোষণা কৰিছিল। সেইবাবে প্ৰতি বছৰে 2 ডিচেম্বৰ তাৰিখটো অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰি অহা হয়। আৰু এই 2 ডিচেম্বৰত আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰা হয় বিদ্যালয় মহাবিদ্যালয়বিলাক। তো এইটোৱে আছিল ভিডিঅ'টো। আপোনালোকে যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আপোনালোকে কমেণ্টত মোক ক'ব পাৰে বোলে আমুকটো বিষয়ৰ ওপৰতে ভিডিঅ' বনোৱা, নহ'লে বিষয়বিলাক উলিয়াই ল'বলৈ বেয়া। আজি 2 ডিচেম্বৰ চুকাফা দিৱস আছিলে কাৰণে পটককৈ ভিডিঅ'টো বনাই দিলোঁ। তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।